নলবাৰীৰ পৰা আহিছে মোৰ কাৰণে এখন ফটো আৰু ফটোখন পঠিয়াইছে জুমি দাস আৰু ধন্যবাদ ভণ্টি তুমি মোৰ কাৰণে ইমান এটা ডাঙৰ উপহাৰ দিছা মানে যিয়ে নহওক মানে মই যেতিয়া এই ভিডিঅ' জগতত আহিলোঁ সেই জগতৰ প্ৰথমটো উপহাৰ তোমাৰ পৰা আজি পাইছোঁ খুব মই সুখী আৰু ভিডিঅ'টো যিসকলে চাই আছে যিসকলে ইমান মৰম ছাপোৰ্ট কৰি আছে সকলোকে বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে মোৰ ইউটিউব আৰু ফেচবুক পেজত স্বাগতম জনাইছোঁ আৰু সেই ভণ্টিজনী কোন হয় কি কথা তেতিয়াহ'লে ভিডিঅ'টো আজি চাই থাকক বহুত ইণ্টাৰেষ্টিং হ'ব ফটোখন চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবা নলবাৰীৰ পৰা মোৰ কাৰণে চবতকৈ ডাঙৰ মানে এইটো উপহাৰ আৰু ধন্যবাদ ভণ্টি তুমি সদায় এনেকৈ আগবাঢ়ি যোৱা আৰু মোক যিমানসকলে ভাল পাই আছে আপোনালোকেও সকলোৱে ভণ্টিক আশীৰ্বাদ কৰক যাতে তাইও এই ড্ৰয়িঙৰ ক্ষেত্ৰত আগবাঢ়ি যাওক ইমান মোৰ অভিজ্ঞতা নাই তথাপিও থেংক ইউ তোমালোকৰ ঘৰখন সদায় অপয় অমংগল ভগৱানে দূৰ কৰি ৰাখক ইয়াৰে মই প্ৰাৰ্থনা কৰিছোঁ আৰু বন্ধুসকল ফাইনেলি মোৰ ভোকো লাগিছে আৰু ভণ্টিক সদায় আপোনালোকে আশীৰ্বাদ দিব আৰু তেতিয়াহ'লে মই ভাতটো খাই লওঁ তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আৰু ভাতটো আজি মানে গাঁৱলীয়া মানে একদম ঘৰৰ মানে তথাপিও মানে খাই ভাল লাগিব মানে লোভ লাগি আছে আৰু হয়তো আপোনালোকেও লোভ লাগিব চাগে এইফালে বইলিং মাছ দেই একদম পূৰা শাকৰ লগত বইলিং আৰু এইফালে একদম তিতা কেৰেলা এইফালে টেঙা জলকীয়া ৰচুন মানে ৰচুনটো মোৰ যে অলপ মানে প্ৰেছাৰ আৰু এইটো একদম কোনে চিনি পাইছে সেইটো হৈছে মাছৰ কণী আৰু কিছুমানে ভাবিব পাৰে প্ৰেছাৰ বুলি ক'লে ধেমালি কৰিছোঁ এতিয়া মোৰ প্ৰেছাৰ হোৱা বয়স হৈছে নেকি বাৰু নাই হোৱা নহয় অঁ আৰু এইটো একদম খুতুৰা শাক দাইল দি পিনে এইফালে দেখিছেনে টেঙা আৰু তেতিয়াহ'লে ময়ো একদম পূৰা দবাই লওঁ দেই দবাই লওঁ মানে একদম পূৰা বন শাক এইটো টেঙা আৰু যিসকলে ইমান মৰম ছাপোৰ্ট কৰি আছে এয়া একদম তোমালোকৰ কাৰণে দেই কাৰণ মোক আজিকালি মানে ভাল পোৱা মানুহ বহুত হৈছে এয়া একদম ছাইডতে থৈ দিছোঁ আৰু এইকণ কণীও একদম ছাইডতে থৈ দিছোঁ আৰু এয়াও মাছ অকণমান ছাইডত থৈ দিছোঁ আৰু এয়া কেৰেলাও ছাইডত থৈ দিছোঁ কাৰণ তোমালোকে মোক ইমান মৰম ছাপোৰ্ট কৰি আছা ন হয়তো কিছুমানে ভাবিব পাৰে এইকণ কিয়নো থৈছোঁ এইকণ মানে মই এইটো কাৰণে ছাইডত থৈছোঁ এইকণ মই খোৱাৰ পিছত এইকণ দি দিমগৈ ধুনীয়াকৈ পাত এখিলাত মানে যিকোনো চৰাই চিৰিকটি তেওঁলোকে খাব আৰু কিছুমানে ইয়াত বেয়াকৈ ভাবিব পাৰে সেইটো নহয় আচলতে মই ভালৰ কাৰণে দিছোঁ তেওঁলোকেও কাৰণ তোমালোককতো এতিয়া মই দিবগৈ নোৱাৰোঁ ন সেইকাৰণে তেওঁলোকে খাওকচোন অলপ সময় মানে অকণমান হ'লেও কাৰোবাৰ যদি অকণমান পেটটোকে ভৰে বা চৰাই চিৰিকটি দুটামান খালেও একদম মনটো ভাল লাগিব ন নহয় জানো তেতিয়াহ'লে বেছিকৈ কৈ নাথাকোঁ বুলিব এইটো ইমান কথা কৈছে খাব পোৱা নাই বুলিব হয় সেইটো কৰা ধুনীয়া নহওক দাইলখন কিন্তু এইটো হৈছে বইলিং মাছ কোনে কোনে বইলিং মাছ ভাল পায় মানে খাই হ'ব এইবোৰ খুতুৰা শাক আৰু ইয়াত অকণমান টেঙা আৰু ৰচুন অকণ দি দিছে আৰু অকণ হালধি নিমখ আৰু মাছ ভাজি দিছে হৈ গৈছে আৰু এইটোতে কওঁ বহুতে আকৌ বইল খাই বেয়াও পায় খাব লগা খতম আৰু কাঁহীখন ধুই লওঁ মই আৰু এয়া হৈছে চৰাই চিৰিকটিৰ কাৰণে অলপমান
তেতিয়াহ'লে মানে কাৰ লোভ লাগিলে ক'বা কমেণ্ট কৰি, আৰু যিসকলে ইমান মৰম ছাপৰ্ট কৰি আছে সকলোকে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগে, যদি ইউটিউবত চাইছে প্লিজ চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো পেজত চাই আছে আৰু যদি পেজটো ভাল লাগে তেতিয়াহ'লে প্লিজ চেনেলটো ফ'ল' কৰি দিব। তেতিয়াহ'লে আকৌ 15টা ভিডিঅ' লগ পাম। সকলোকে বাই বাই, একদম অন্তৰৰ পৰা সকলোকে লাভ ইউ।